এতিয়া চোৱা আজি আমি কি কৰিম প্ৰদত্ত ৰশ্মি এডালৰ আদি বিন্দুত এটা 60 ডিগ্ৰী কোণ আঁকিব লাগে ঠিক আছে আকৌ কৈছে চোৱা প্ৰদত্ত ৰশ্মি এডাল ৰশ্মিবোৰ কি হয় এটা বিন্দুৰ পৰা আৰম্ভ হয় আৰু গৈ থাকে হয় নহয় এতিয়া এই ৰশ্মিডালৰ নাম আমি দিছোঁ এ আৰু বি দেই এতিয়া এই ৰশ্মিডালৰ আদি বিন্দু হৈছে এ হয়নে নহয় এতিয়া এ বিন্দুক আমি কি কৰিব লাগিব এ বিন্দুত এটা 60 ডিগ্ৰী কোণ আঁকিব লাগে কেনেকৈ আঁকিম চাবা দেই একদম উজু এইখিনিৰ পৰা আমি কি কৰিলোঁ এ বিন্দুক আমি কেন্দ্ৰ কৰিলোঁ হ'ব কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ আঁকিছোঁ কোনো জোখ লোৱা নাই দেই কোনো জোখ নোলোৱাকৈ আমি এটা বৃত্তচাপ অংকন কৰিছোঁ হ'বনে ঠিকে আছেনে অঁ এতিয়া এই বৃত্তচাপটোৱে কি কৰিছে চোৱা এইটো ডি বিন্দুত কাটিলেনে কাটিছে এতিয়া আমি কি কৰিম জানা এই ডি বিন্দুক কেন্দ্ৰ কৰি এডাল নলৰাবা দেই এডাল একেভাগেই ৰাখিবা আৰু ডি বিন্দুক কেন্দ্ৰ কৰি সেই একেটা জোখতে আমি ইয়াত এটা বৃত্তচাপ অংকন কৰি দিলোঁ হ'ব এতিয়া চোৱা এই যে কাটিলে এই বিন্দুটোৰ নামটো আমি দিলোঁ ই কি দিলোঁ ডি ই এতিয়া আমি এডাল এফালেদি আঁকি দিম আঁকি দিলে ইয়াৰ পৰা কোনমান যন্ত্ৰটো উলিওৱাচোন ফটাফট এইটো আঁকি দিম দেই এডাল চোৱা আৰু ইয়াৰ নাম দিছোঁ চি দেই এতিয়া কি হ'ল চি এ বি এটা 60 ডিগ্ৰী কোণ হ'ল নে নাই আমি এতিয়া পৰীক্ষা কৰি চাম হা তোমালোকে চোৱা 60 ডিগ্ৰী হৈছে নাই কোৱাচোন হৈছেনে চোৱা এইটো 60 ডিগ্ৰী কোণ এটা আমি অংকন কৰি দিলোঁ দেখিলা উজু হয় নহয় আকৌ এবাৰ কৈ দিছোঁ চোৱা আমি কি কৰিলোঁ আমি এ বি এডাল ৰশ্মি ল'লোঁ দেই এ বি ৰশ্মিডালৰ আদি বিন্দুটো কি এ বিন্দুটোক আমি কেন্দ্ৰ কৰি কি কৰিলোঁ কেন্দ্ৰ কৰিলোঁ চোৱা এইফালে কেন্দ্ৰ কৰি পেলাই ইয়াত এটা বৃত্তচাপ অংকন কৰিলোঁ যিকোনো ব্যাসাৰ্ধ লৈ এটা যে নিৰ্দিষ্ট ব্যাসাৰ্ধ ল'ব লাগিব সেইটো কোনো কথা নাই এটা যিকোনো ব্যাসাৰ্ধ লৈ আমি বৃত্তচাপটো অংকন কৰিলোঁ কৰি পেলাই দেখিলোঁ যে সেই বৃত্তচাপটোৱে এ বি ৰেখাডালক ডি বিন্দুত কাটিলে হয়নে আকৌ সেই ডি বিন্দুটোক আমি কেন্দ্ৰ কৰিলোঁ কেন্দ্ৰ কৰি পেলাই আকৌ এডাল লৰোৱা নাই কিন্তু এডাল একেভাগেই ৰাখিছোঁ একেটা বৃত্তচাপতে আমি কি কৰিছোঁ এইটো একে জোখতে আমি আৰু এটা বৃত্তচাপ অংকন কৰিলোঁ সেই বৃত্তচাপটোৱে কি কৰিলে চোৱা বৃত্তচাপটোৱে এইটো ই বিন্দুত কটাকটি কৰিলেনে এতিয়া এৰ পৰা ই পাৰ কৰি আমি আন এডাল ৰশ্মি অংকন কৰি দিলোঁ আৰু এই যিটো কোণ উৎপন্ন হ'ল সেইটোৱে হৈছে 60 ডিগ্ৰী কোণ আৰু মই তোমালোকক কোনমান যন্ত্ৰত দেখুৱালোৱে হয়নে নহয় ঠিক আছে থেংক ইউ এতিয়া চোৱা আমিতো 60 ডিগ্ৰী কোণটো অঁকা হৈ গ'ল হয় নহয় এতিয়া তোমালোকক দিছে যে তলৰ মাপত কোণ অংকন কৰা আৰু কোণটো কি কৈছে 30 ডিগ্ৰী বুলি কৈছে ন আমি এতিয়া ধৰা 30 ডিগ্ৰী কেনেকৈ পাম তোমালোকে যে এটা কোণক সমদ্বিখণ্ডিত কৰিছিলা নহয় কৰিছিলা নাই প্ৰথম আকৌ মই এইটো 30 ডিগ্ৰী কোণ আঁকিবলৈ হ'লেও কিন্তু আমি 60 ডিগ্ৰী কোণটো আঁকি ল'বই লাগিব দেই 60 ডিগ্ৰী কোণটো কেনেকৈ আঁকিছিলোঁ এটা আমি যিকোনো বৃত্তচাপ লৈছিলোঁ নে আৰু ইয়াত কি হৈছিলে এইটো ডি বিন্দুত কাটিছিলে নাই তাৰপিছতে আৰু ডি বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিছিলোঁ এইডালটো লৰোৱা নাছিলোঁ ন নলৰোৱাকৈ আমি কি কৰিছিলোঁ চোৱা ইয়াত কেন্দ্ৰ কৰি আমি এইফালে আৰু এটা বৃত্তচাপ আঁকিছিলোঁ এতিয়া এইটো ই আছিলে হয় নহয় এতিয়া এইটো তাৰমানে আমি এতিয়া কি আঁকিছোঁ 60 ডিগ্ৰী কোণ আঁকিছোঁ নে নাই অঁ এতিয়া এইটোক আমি কি কৰিম সংযোগ কৰি দিলে এইটো হৈ যাব 60 ডিগ্ৰী কোণ কিন্তু ইয়াক তোমালোকে এনেকৈ সংযোগ কৰিব লাগিব চোৱা কাৰণ এইটো কোণ আমাক আঁকিবলৈ দিয়া নাই আমাক কি আঁকিবলৈ দিছে 30 ডিগ্ৰী হয়নে তথাপিতো আমি এইটো চি বুলি লিখি দিছোঁ তাৰমানে চি এ বি হৈছে 60 ডিগ্ৰী কোণ ইয়াক যদি আমি আধা কৰি দিওঁ মানে সমদ্বিখণ্ডিত কৰি দিলেই হৈ যাব 30 কাৰণ কেলৈ 60 ডিগ্ৰীৰ আধা 30 হয়নে নহয় এতিয়া সমদ্বিখণ্ডিত কেনেকৈ কৰিবা আমি কৈছিলোঁ নহয় আধাতকৈ বেছি ল'ব লাগিব আছিলে নাই মনত পৰিছেনে এটা কোণক যে আমি দুভাগত বিভক্ত কৰিছিলোঁ এতিয়া ডি বিন্দুক কেন্দ্ৰ কৰি এই বৃত্তচাপটোৰ আধাতকৈ বেছি লৈ আমি কি কৰি দিলোঁ এটা বৃত্তচাপ অংকন কৰি দিলোঁ হ'ব এতিয়া তেনেকৈ আকৌ ই বিন্দুক কেন্দ্ৰ কৰিছোঁ ই বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিছোঁ ৰ'বা দেই এনেকৈ চোৱা ই বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিছোঁ আৰু এটা বৃত্তচাপ অংকন কৰি দিছোঁ দিয়া মাত্ৰকে ধৰি লোৱা এইটো পি হ'ব এতিয়া যে আমি এইডাল সংযোগ কৰি দিম এইডাল সংযোগ কৰি দিলে এইটোৱে হৈ যাব তোমাৰ 30 ডিগ্ৰী কোণ কথাটো বুজি পাইছা নাই প্ৰথমতে আমি কি কৰিলোঁ এটা 60 ডিগ্ৰী কোণ অংকন কৰিলোঁ হয়নে অঁ কেনেকৈ কৰিলোঁ এই বিন্দুক কেন্দ্ৰ কৰি এটা নিৰ্দিষ্ট বৃত্তচাপ লৈ পেলাই আমি কি কৰিলোঁ
এটা বৃত্তচাপ অংকন কৰিলোঁ নিৰ্দিষ্ট ব্যাসাৰ্ধ লৈ আৰু য'ত কাটিলে এ বি ৰেখাডালক কাটিছে ডি বিন্দুত হয় নহয় এতিয়া ডি বিন্দুত কাটিছে আৰু তাৰ পৰা আমি কি কৰিছোঁ একেটাই ব্যাসাৰ্ধ লৈছোঁ লৈ পেলাই আমি আৰু এটা বৃত্তচাপ অংকন কৰি দিছোঁ আৰু সেইটো কি হৈছে ই বিন্দুত কাটিছে হয় নহয় তাৰপিছতে এইডাল সংযোগ কৰি দিলোঁ এইটো হৈ গ'ল কিন্তু 60 ডিগ্ৰী কোণ হয়নে নহয় তাৰ পাছতে তোমালোকে যে শিকিছিলা এই যে কেনেকৈ এটা মানে কোণক সমদ্বিখণ্ডিত কৰিব পাৰি যিহেতু আমাক 30 ডিগ্ৰী লাগে সেইকাৰণে আমি 60 ডিগ্ৰী কোণটোক আধা কৰি দিছোঁ আধা কেনেকৈ কৰিম এই চোৱা ডি বিন্দুক কেন্দ্ৰ কৰি এই বৃত্তচাপটোৰ আধাতকৈ বেছি লৈ তাৰমানে আধা ডিতকৈ আমি বেছি লৈছোঁ বেছি লৈ আমি কি কৰিলোঁ এটা বৃত্তচাপ অংকন কৰিলোঁ আকৌ ই বিন্দুক কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ অংকন কৰিলোঁ এওঁলোকে কাটিলে কি হ'ল পি বিন্দুত আৰু তেতিয়া কি হ'ল এ পি আমি সংযোগ কৰি দিলোঁ সংযোগ কৰি দিয়া মাত্ৰকে এইটো হৈ গ'ল তোমালোকৰ 30 ডিগ্ৰী কোণ বেছি টান নেকি ঠিক আছে এতিয়া আমি 15 ডিগ্ৰী কৰিম দেই এইবাৰ তেতিয়াহ'লে আমি 15 ডিগ্ৰীটো আকৌ আমি একেই চোৱা এ বি ৰশ্মি লৈ লৈছোঁ হ'ব আৰু এ বিন্দুক কেন্দ্ৰ কৰি আকৌ আমি কিন্তু 60 ডিগ্ৰী কোণে আঁকিব লাগিব চাবা এইটো চোৱা ল'লোঁ নে 60 ডিগ্ৰী কোণ আঁকিবলৈ এতিয়া তোমালোকৰ কোনো প্ৰব্লেম নাই আৰু প্ৰব্লেম আছে নেকি মনত থাকিলে নে নাই থাকিলে এইটো তেনেকৈ যেতিয়া প্ৰেক্টিছ কৰি থাকিবা নিজে প্ৰেক্টিছ কৰি থাকিলে 60 ডিগ্ৰী কোণ আহিলে পৰীক্ষাত পাৰিবাই আৰু এইটো আমি কি কৰিছোঁ যিহেতু আমাক 60 ডিগ্ৰী আঁকিবলৈ দিছে নেকি আমাকতো 15 ডিগ্ৰীহে আঁকিব দিছে হয় নহয় সেইকাৰণে আমি এডাল এনেকৈ দিলোঁ দেই আকৌ ইয়াৰ এতিয়া আধা কৰি দিম দেই আধা কৰোঁতে কি কৰিম এইটো ডি আৰু ই বিন্দু লিখি লওঁ ন ডি আৰু ই বিন্দু এতিয়া ডি বিন্দুক কেন্দ্ৰ কৰিলোঁ আকৌ তোমালোকে জানাই কথাটো ডি বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিলোঁ আকৌ ই বিন্দুক কেন্দ্ৰ কৰি ৰ'বা দেই ই বিন্দুক কেন্দ্ৰ কৰিও আকৌ একেটা নলৰাবা কিন্তু দেই এতিয়া কি হ'ল এইটো পি বিন্দুত কাটিছে বুলি আমি কৈছিলোঁ হয় নহয় এতিয়া এইটো কি হ'ব এইটো আমাক 30 ডিগ্ৰী পালোঁ আৰু 15 ডিগ্ৰীটো 30ৰ আধা হয়নে নহয় তাৰমানে আমি ইয়াৰ আৰু আধা কৰিব লাগিব জানানে এতিয়া এইটো হৈ গ'ল 30 হয় নহয় প্ৰথমটো আছিলে 60 তাৰ পিছৰটো হৈছে 30 এতিয়া ইয়াৰো আধা কৰি দিম আধা কৰি দিলে আমি কি পাম চাবা দেই এইটো এতিয়া আধাতকৈ বেছি লৈছোঁ নাই এই বৃত্তচাপটোৰ চোৱা আধাতকৈ বেছি লৈছোঁ সম্পূৰ্ণ ল'লেও কথা নাই এতিয়া আমি ইয়াত আমি কি কৰিছোঁ এটা বৃত্তচাপ আঁকি দিলোঁ এইটো ডি বিন্দুক কেন্দ্ৰ কৰি আঁকিলোঁ আৰু এই জেগাটো ই এফ বুলি ধৰিছোঁ দেই এতিয়া এফ বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিম আৰু এডাল লৰোৱা নাই কিন্তু মই এফ বিন্দুক কেন্দ্ৰ কৰিছোঁ কৰি পেলাই এইটো আঁকি দিছোঁ হ'বনে এতিয়া এইটো কিউ বিন্দু বুলি ধৰা কিউ বিন্দুত কাটিছে হা এতিয়া কি হ'ব এই যে আমি এতিয়া এ আৰু কিউ সংযোগ কৰি যে আগবঢ়াই দিম সেইটোৱে হৈ যাব তোমালোকৰ কি 15 ডিগ্ৰী এইটো আকৌ আমি এনেকৈ চিধাকৈ আঁকিম কিয় আঁকিম কাৰণ এইটোৱে কোণ আমাক আঁকিবলৈ দিছে হয়নে এইটো 15 ডিগ্ৰী কোণ হয় নহয় চোৱা প্ৰথমে আমি কি আঁকিলোঁ 60 ডিগ্ৰী কোণটো আঁকিলোঁ সেইটো আৰু মই কৈ নাথাকোঁ আৰু দেই তাৰপাছতে আঁকিলোঁ 60 ডিগ্ৰী কোণটোক আধা কৰি দিলোঁ আধা কৰি দিয়া মাত্ৰকে আমি কি পাই গ'লোঁ এইটো 30 ডিগ্ৰী কোণ এটা পালোঁ দেই এইটো চোৱা পি এ বি এইটো হৈ গ'ল 30 ডিগ্ৰী কোণ আৰু 30 ডিগ্ৰী কোণটোক আকৌ যেতিয়া আধা কৰি দিলোঁ কেনেকৈ কৰিলোঁ আধা ডি বিন্দুক কেন্দ্ৰ কৰিলোঁ ডি এফৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ এইফালে কাটি দিলোঁ এটা বৃত্তচাপ অংকন কৰিলোঁ আকৌ এফক আমি কেন্দ্ৰ কৰি আকৌ এটা বৃত্তচাপ অংকন কৰি দিলোঁ তেতিয়া কিউ বিন্দুত কাটিছে কিউ বিন্দুত এ কিউ আমি সংযোগ কৰি দিছোঁ দিয়া মাত্ৰকে আমি কি হ'ল 15 ডিগ্ৰী কোণটো পাই গ'লোঁ তেতিয়াহ'লে কিউ এ বি সেইটোৱে হৈ গ'ল তোমালোকৰ 15 ডিগ্ৰী কোণ হ'বনে বুজি পালা তেতিয়াহ'লে তোমালোকে 60 30 আৰু 15 ডিগ্ৰী আঁকিব পাৰিবা নহয় ঠিক আছে